নমস্কাৰ বন্ধু বান্ধৱীসকল, কি খবৰ? সকলোৰে নিশ্চয় ভাল আৰু আপোনালোকে চাই আছে আপোনালোকৰ মৰমৰ ইউটিউব চেনেল মিউজিক ছুপাৰষ্টাৰ আৰু মই মইদুল সকলোকে স্বাগতম জনাইছোঁ মোৰ ইউটিউব চেনেলটোলৈ। আপোনালোকৰ বাৰু হোৱাটছআপ বা ফেচবুকত ইংৰাজীত SMS কৰিবলৈ অসুবিধা হয় নেকি? বা কোনোবাই আপোনালোকক ইংৰাজীত SMS পঠালে ৰিপ্লাই দিয়াত অসুবিধা হয় নেকি? আজি মই লৈ আহিছোঁ এনেকুৱা এটা ট্ৰিক, যিটো ট্ৰিক ব্যৱহাৰ কৰি অতি সহজতে SMS কৰিব পাৰিব আৰু যদি কোনোবা আপোনালৈ ইংৰাজীত SMS পঠিয়ায় অতি সহজতে বুজিব পাৰিবা। কেনেকৈ জানিবলৈ আজিৰ ভিডিঅ'টোত আপোনালোকে ফাৰ্ষ্টৰ পৰা লাষ্টলৈকে চাবা আৰু যদি কোনোবা নতুন ফ্ৰেণ্ডে মোৰ চেনেলটোত ভিজিট কৰিছে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰিবা আৰু বেল আইকনটো দবাই অল অপশ্যন সিলেক্ট কৰিবা। তেতিয়া মোৰ ইনফৰমেশ্যন টাইপৰ ভিডিঅ'বোৰৰ নটিফিকেশ্যন আপোনালোকে সকলোকে পাবা। বলকচোন দেৰি নকৰি আজি ভিডিঅ'টো আমি আৰম্ভ কৰোঁ। লেটছ গো। আপোনালোকে স্ক্ৰীনত আহি গ'লা। স্ক্ৰীনত আহি আপোনালোকে প্ৰথমতে কি কৰিবা, যিটো আপোনালোকৰ মোবাইলত এটা প্লে ষ্ট'ৰ এপ্লিকেশ্যনটো থাকে, এইটো তাৰ পৰা আমি সকলোৱে যিকোনো এপ্লিকেশ্যন আমি ডাউনলোড কৰোঁ সেই প্লে ষ্ট'ৰ এপ্লিকেশ্যনটো আপোনালোকে প্ৰথমতে খুলি ল'বা। যেতিয়া নেকি প্লে ষ্ট'ৰ এপ্লিকেশ্যনটো খুলি ল'বা, খুলি লৈ ওপৰত দেখিবলৈ পাই আছে চাৰ্চ বাৰত গৈ আপোনালোকে ইয়াত চাৰ্চ কৰি দিবা যে মাইক্ৰ'ছফ্ট বুলি চাৰ্চ কৰিলা। তাৰপিছত ইয়াত দিবে চুইট কীবৰ্ড। এই কীবৰ্ডখন দেখিবলৈ পাইছে আপোনালোকে। এই কীবৰ্ডখন মোৰ অলৰেডি অপেন হৈছে। আপোনালোকে পোনপ্ৰথমতে ইয়াত ইনষ্টল বুলি থাকিব, অপেনৰ ঠাইত আপোনালোকে ইনষ্টল কৰি ল'বা। যেতিয়া নেকি আপোনালোকে ইনষ্টল কৰি ল'বা, ইনষ্টল কৰাৰ পিছত এই কীবৰ্ডখন কিবা অলপমান মিলাবলগীয়া আছে, আপোনালোকে গোটেইখিনি মিলাই ল'বা। কেনেকৈ কি কৰে গোটেইখিনি মিলাই ল'বা। যেতিয়া নেকি আপোনালোকে এলাও গোটেইখিনি মিলাই ল'বা, মিলাই লোৱাৰ পিছত আপোনালোকে কি কৰিবা, ইয়াৰ পৰা ডাইৰেক্টলি কাট কৰি দিবা। কাট কৰি আপোনালোকে কি কৰিব, আপোনালোকে মোবাইলত থকা বা আপোনালোকক কোনোবাই হোৱাটছআপত বা ফেচবুকত এনেকুৱা ধৰণে ইংলিছত SMS কৰিছিল, কি বুলি SMS কৰিছিল সেই SMSটো আপোনালোকে পোনপ্ৰথমতে চাই ল'বা। মই পোনপ্ৰথমতে কাৰণ হোৱাটছআপ এপ্লিকেশ্যনটো খুলি ল'ম, কাৰণ আমাৰ সকলোৰে ইম্পৰ্টেণ্ট এপ হোৱাটছআপত সকলোৰে ডাটা বা বেকৰী অনা নিয়াত সহায় কৰে হোৱাটছআপে ধৰা কোনোবাই আমাক কিবা এটা দিলে আমি চাবলৈ পাওঁ আৰু হোৱাটছআপ বা ফেচবুক এইটো বহুত লাগতিয়াল এপ্লিকেশ্যন হয়। পোনপ্ৰথমতে মই কি কৰিছোঁ, হোৱাটছআপ এপ্লিকেশ্যনটো খুলি ল'লোঁ। হোৱাটছআপ এপ্লিকেশ্যনটো খুলি লোৱাৰ পিছত আপোনালোকে কি কৰিব, আপোনালোকৰ যিজন ফ্ৰেণ্ডে আপোনালোকে ইংৰাজীত SMS পঠিয়াইছিল সেই ইংৰাজী SMSটো আপোনালোকে কি কৰিবা, এনেকুৱা ধৰণে কপি কৰি ল'বা। কপি কৰি লোৱাৰ পিছত আপোনালোকে কি কৰিবা, মই ডাইৰেক্ট চিম্পলি দেখুৱাইছোঁ। কপি কৰি লোৱাৰ পিছত ইয়াত দেখিবলৈ মেছেজৰ অপশ্যনটো, এই মেছেজৰ অপশ্যনত ক্লিক কৰি দিবা। ক্লিক কৰি দিয়াৰ পিছত আমি দেখিবলৈ পাওঁ যে এইখন এখন নৰ্মেলি কীবৰ্ডখন আমি যেতিয়া এনেকৈ টাইপিং কৰোঁ কিবাকিবি যি বুলি টাইপিং কৰিম আমাৰ সেই বুলিয়ে যাব। কিন্তু হ'লে যেতিয়া আমি যদি ইংৰাজীত লিখোঁ ইংৰাজীতে যাব, আমি অসমীয়াত লিখিলে অসমীয়াতে যাব, হয়নে নহয়? কিন্তু আমি যিহেতু ইংৰাজী নাজানো আপোনালোকে দেখিবলৈ পাইছে এই চিম্বলটোত আপোনালোকে ক্লিক কৰি দিবা। ক্লিক কৰি দিয়াৰ পিছত এইটো কি কয়, আছামিজ টু ইংলিছ হৈছে, এইটো ট্ৰেঞ্চলেশ্যন কৰি ল'বা, ইংলিছ টু আছামিজ। আৰু মোক কাৰণ ইংৰাজীত SMS পঠিয়াইছিল, মই সেইটো কি কৰিব চাব লাগে অসমীয়াত কি বুলি মোক কৈছিল। ইয়াত ক্লিক কৰিবা, ক্লিক কৰি কপি পেষ্ট কৰি দিবা। পেষ্ট কৰি দিয়াৰ লগে ওপৰত দেখিবলৈ পোৱা যে আপোনালোকে কি সুধিছিল, যে কি কৈছে ওপৰত কি ক'ব লাগে এনেকৈ কৈছিল। মই দিছিলোঁ এই SMSটো। আৰু যদি আপোনালোকে এই ট্ৰেঞ্চলেশ্যনটো আপোনালোকে ইয়াত অসমীয়াটো ইংলিছ কৰি দিয়ে, ইংলিছ কৰি দিলে আপোনালোকে ধৰক হ'ল ইয়াত অসমীয়াত কিবা এটা লিখিবলগীয়া। মই ইয়াত আপোনালোকক দেখুৱাই দিছোঁ যে মই কিবাকিবি লিখি দিওঁ। মই লিখিছোঁ যে আমাৰ প্ৰশ্ন হ'ল এনেকৈ দিলোঁ মই, আমাৰ প্ৰশ্ন হ'ল। ওপৰত কি লিখিছে, আৱাৰ কুৱেশ্যন ইজ, এনেকৈ দিলে। বা এইবাৰ মই আকৌ বেলেগ লিখিম অসমীয়াত। ইয়াত মই এবাৰ লিখিছোঁ যে ভাল লাগিল ভিডিঅ'টো বাইদেউ আপোনাৰ, এনেকৈ দিলোঁ। দিয়াত ওপৰত কি বুলি আহিছে চাওকচোন আপোনালোকে, কি যাদু হয় নহয়, কি মেজিক এইটো। এই কীবৰ্ডখনো বহুত কিবাকিবি মিলোৱাৰ পিছত এনেকৈ হৈ গৈছে। ইয়াত লিখিলোঁ যে মই ভাল লাগিল ভিডিঅ'টো আপোনাৰ বাইদেউ, এনেকৈ লিখিলোঁ। আৰু ওপৰত দিছে যে ইটছ নাইচ টু বে এ ভিডিঅ' ছিষ্টাৰ টু ইউ, হয়নে নহয়? কামাল কেপছ। এই ভিডিঅ'টো মই বহুত বিচাৰি বহুত টপিক বিচাৰি আপোনালোকলৈ লৈ আহিছোঁ আৰু বহুতেই কষ্ট হ'ল। আৰু এই ভিডিঅ'টোৰ কাৰণে আপোনালোকে নিশ্চয় এটা লাইক দিবই লাগে। আপোনালোকে প্লিজ ভিডিঅ'টোত এটা লাইক দিবা আৰু চেনেল যদি কোনো নতুন ফ্ৰেণ্ডে চাই আছা শেষলৈকে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি থৈ যাবলৈ একেবাৰে নাপাহৰিবা। আৰু এনেকুৱা ধৰণৰ ভিডিঅ'ৰ কাৰণে আপোনালোকে মোক কমেণ্ট বক্সত কমেণ্ট কৰিবা ভাল, যাতে মই আপোনালোকৰ ওচৰলৈকে এনেকুৱা ধৰণৰ নতুন কণ্টেণ্টৰ ওপৰত ভিডিঅ' আনিব পাৰোঁ। আৰু মোৰ এই চেনেলটো জানাই চাগে সকলোৱে, মই অনলি ব্লগিং ভিডিঅ' আপলোড কৰোঁ। কিন্তু আজি মই ভাবিলোঁ কি মই যিহেতু জানো এনেকুৱাকৈ আৰু আপোনালোকৰ ওচৰতে অলপমান শ্বেয়াৰ কৰিব পাৰিলে ভাল লাগে, সেই বুলি মই ভিডিঅ'টো বনাই দিলোঁ। যদি আপোনালোকৰ ভাল লাগিল প্লিজ যিমান পাৰে সিমান শ্বেয়াৰ কৰিবা। আকৌ অলপ নতুন ভিডিঅ'ৰ প্ৰতিশ্ৰুতিৰে জয় হিন্দ, জয় অসম, বাই বাই।